হেল্ল' এভৰিৱান, মোৰ নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া সময় পুৱা 6:30 বাজিছে। গা পা ধুই আজৰি হৈ ল'লোঁ। এতিয়া যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে, সেইবাবে ভাবিছোঁ আজি নামঘৰলৈ যাম আৰু আপোনালোককো দেখুৱাম। অসমৰ ঐতিহ্যমণ্ডিত বৰনামঘৰ ঢেকীয়াখোৱা নামঘৰলৈ যাম আজি। আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। ওলাই ৰেডি হৈ গ'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ, যাম আৰু। এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকিব। কি কি হ'ল আপোনালোকক দেখাই থাকিম আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে আপোনালোকক মই অলপ জনাই দিম আৰু হাজবেণ্ডক অলপ দেখাই দিছোঁ। আমি দুজনেই গৈছোঁ, চাই থাকিব আপোনালোকে। আমি সোণাৰীৰ পৰা আহি চৰাইদেউ মৈদামলৈ যোৱা পথটো পাই গ'লোহি। সেইটো চাই লওক। এতিয়া আমি পালোহি শিৱসাগৰ টাউন। তাৰ পৰা এতিয়া লেফ্ট চাইডে গৈ থাকিম। এতিয়া আপোনালোকক মই ৰংঘৰটো গাড়ীৰ পৰাই দেখাই দিছোঁ, চাই ল'ব। এইটো ৰংঘৰটো চাওকচোন, কিমান ধুনীয়া লাগিছে। এইখিনি ঠাই মোৰ খুব প্ৰিয়। ফাইনেলি আমি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰলৈ সোমোৱা পথটো। এইখন গেটখন দেখিছে, তাত লিখা আছে ঢেকীয়াখোৱা বৰনামঘৰ। এতিয়া আমি পাই গ'লোহি নামঘৰ। এয়া দেখিছে কাষে কাষে দোকান বহিছে। এতিয়া আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি ল'ম। ইয়াতে মিষ্টাৰে এতিয়া ড্ৰেছ চেঞ্জ কৰিলে আৰু দোকানত সোমাই আমি কল ল'লোঁ। বাকীবিলাক সকলো ঘৰৰ পৰা লৈ আহিছিলোঁ। এতিয়া বলক গৈ থাকোঁ নামঘৰলৈ। আমি নামঘৰত প্ৰৱেশ কৰিবলৈ গৈ আছোঁ আৰু এই নামঘৰটো 1528 চনতে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা। নামঘৰটোৰ লগত কেইবাটাও কাহিনী জড়িত হৈ আছে বুলি কোৱা হয়। আমি সৰুৰ পৰা শুনি আহিছোঁ। প্ৰতি বছৰে ভাদ মাহত ইয়াত 4 প্ৰসংগীয়া পালনাম অনুষ্ঠিত হয় আৰু বিভিন্ন ঠাইৰ পৰা অগণন ভক্ত আহে ইয়ালৈ। এতিয়া আমি ইয়াতে শৰাই লোৱা ঘৰত শৰাই ভাগ আগবঢ়াম। এতিয়া আমি ধূপ বন্তি জ্বলাম। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল আৰু সেই বন্তি গছি প্ৰায় 450 বছৰ ধৰি এতিয়াও জ্বলি আছে। এতিয়া আমি মূল নামঘৰত সেৱা জনালোঁ আৰু নামত বহিছোঁ। আজি এতিয়া নামভাগ সামৰিলে আৰু আমি নামৰ প্ৰসাদ লৈ লওঁ। নামঘৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। এই গছকেইজোপা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে ৰোপণ কৰি থৈ যোৱা বটগছ। এয়া হৈছে মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা মহাভাগ। এতিয়াও ইমান ধুনীয়াকৈ ইয়াতে সংৰক্ষণ কৰি থোৱা আছে। আমি নামঘৰ দৰ্শন কৰিলোঁ আৰু আপোনালোকেও যিসকলে অহা নাই ঢেকীয়াখোৱা নামঘৰলৈ, আহক এবাৰ দৰ্শন কৰক আৰু পাওক হৰিৰ চৰণত স্থান। নামঘৰৰ পৰা ঘূৰি আহি আমি ৰাষ্ট্ৰীয় ঘাইপথ পালোহি। এতিয়া ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক। আজি মই আপোনালোকক এডোখৰ ধুনীয়া ঠাইলৈ লৈ যাম। আমি আহি জাজি পালোহি আৰু ইয়াতে আমি কোনোবা এখন ধাবাত এতিয়া ভাত খাই ল'ম, কাৰণ বহুত জোৰছে ভোক লাগিছে। ৰাতিপুৱা চাহ খায়ে অহা। এতিয়া আমি খাই ল'লোঁ, খাই মেলি আজৰি হৈ আকৌ যাবলৈ লৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মই আপোনালোকক লৈ যাম জয়সাগৰ পাৰলৈ। জয়সাগৰ পুখুৰীৰ পাৰত বহাৰ মজাই সুকীয়া। আপোনালোকে চাগে যিসকলে আহিছে গম পাইছে আৰু যিসকলে নাই অহা তেওঁলোকেও আহিব। খুব ভাল লাগে আৰু ইমান ধুনীয়া এটা পৰিৱেশ নহয়। তাত আপোনালোকে বুকিং কৰিব পাৰে। কি কি হয় মই আপোনালোকে দেখিবই, মই গ'লে চাই থাকক।
কৰি আমি জয়সাগৰ পাই গ'লোঁ। এইফালে দৌল আছে, বিষ্ণু দৌল। ব'লক এতিয়া পুখুৰী পাৰলৈ যাওঁ। ব'লক, ইমান বতাহ। হৈ গ'ল। এতিয়া মই সোণাৰী পালোহি আৰু অলপ দূৰ বাকী আছে, তাৰপিছতে ঘৰ পামগৈ। ভিডিঅ'টো আৰু ইমান দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো কেনে পালে জনাব, আৰু মোৰ যিহেতু প্ৰথম ভিডিঅ' গতিকে মোৰ কিবা ভুল হ'ব পাৰে, তাত ক্ষমা কৰি দিব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।